পিনা না জিতবি যেন লাগছে না তুই কোনটা দি মোর মাছে কাটে দেখা গৈছে প্র্যাকটিস চলি তো গাইস আগৰ দিনৰ মছন লগৈছে পাত আনবা পইচা নাই তো হেল্ল গাইস কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি তাৰমানে এটা বৈদ্য ডাঙৰ খেলা হ'বলৈ যাই আছে আৰু ইয়াৰ পিছত এটা খানাও আছে গাইস চাই দেখো ভিডিওটো তো গাইস ইবাই খেলা আৰম্ভ হৈছে গাইস মানে আজি আজি খাম গাইস আজি ৰবিবাৰ না আজি খানাটো খাম গাইস আৰু ইফালে চাই থাকক গাইস এইবোৰ মানুহ আছে পুৰা একদম হেৰিৰ ওপৰত উঠি গৈছে গাইস আৰু এইটো পিংকু আছে ব্লগ বনাই আছে গাইস তো আপোনালোকে চাই থাকক পুৰা গাইস একদম আজি বেলেগ কোৱালিটি পাব কিন্তু গাইস ভিডিও গিলাৰ আৰু ইফালে মানুহ হেনো বহুত আহিছে পুৰা একদম আৰু আহি আছে গাইস হোৱা নাই না পটপনা আৰম্ভ হৈছে গাইস আৰু 6-4 পুৰা লাগি আছে গাইস আৰু এটা হৈছে গাইস এই আমাৰ হিমুক সাকছনেতে পুৰা ভেৰি কৰি আছে কেনে জিতবি না জিতবি যেন লাগছে না তুই কোনটা দি মোর মাছে কাটে মই আমাৰ নামঘৰৰ পাৰাত পশুপাৰাৰ আমাৰ হাৰবি জাৰ্মানী জি বুজাইছি তো আৰে তুই আমাৰ সাত পাৰা জিতবা লাগবো জিতবা চেষ্টা কৰিম যি দেখা দেব গাইস এই বল গাটে মারবো গাইস তো গাইস খেলা আরম্ভ হবো আর এতে টস করব এইটাতে প্রব্রজন চলি আছে টস করার দেখা গৈছে প্র্যাকটিস চলি আছে আপোনালোকক সদা হয় ব্যক্তিসকলক আমাৰ খেলা ধৰণে ব্যৱস্থিত হ'বলৈ ধৰা হ'ল যোৱা বৰ্ষৰ পৰা এইবাৰে আমি খেলা অনুষ্ঠিত কৰিছোঁ গাইস গটাখিনি ভিডিও নকৰো গটানি ভিডিও কৰিলে বহুত ডাঙৰ হৈ যায় ভিডিওটো আৰু খানাটো আছিল তাৰ মানে খানাটো এইবাৰ খানাটোৰ প্ৰব্ৰজন চলি আছে মানে মাংস আনিব যাই আছো এতিয়া আৰু আপোনালোকে দেখা পালে খেলাখিনি মানে আকৌ দেখাই নাপালে আপোনালোকে মানে প্ৰথমখন আছিল পশুপাৰা আৰু আমাৰ চাটপাৰা পশুপাৰাই জিতিলে সেইখন 1500 টকাৰ খেলা আছিল আৰু সেকেন্ডখন আছিল মানে ফাইনেল হৈছে এখন আৰু ডাইৰেক্ট এনে নৰ্মেল হৈছে সেকেন্ডখন জিতিছে আমাৰ চাটপাৰাই তাৰ মানে 3000 টকাৰ আছিল তো এইখন জিতিল আৰু আমি এতিয়া মাংস আনিব যাই আছো এই বতৰে যাই আছে তাৰ মানে দেৰি হয় না অলপমান কাৰণে নেদিলো গাইস বেয়া নাপাব ভিডিওটো তো গাইস মাংস চাংখ লইলো পুরা একদম এইটু গাইস চাওক এইটু গাইস মাংস চাংখ লইলো 2 কেজিৰ বইলাৰ এটা লৈ ললো গাইস পুরা একদম খাবার কাৰণে আর বেলেগ নালাগে আৰু এইবাৰ বাজাৰৰ বস্তুখিনি আনবা যাই আছে দোকানত পুরা একদম দিয়ক গাইস চাই দিয়ক গাইস তো গাইস এতিয়া বস্তুগিলা হৈ গল মানে সব কৰা হৈ গল ৰাতিও হৈ গল গাইস আৰু মানে অলপ ৰাতি হল আৰু কি কৰিম গাইস আৰু বস্তুগিলা সব আনি ললো গাইস আৰু মাংসখিনি বাছা হৈ গল গাইস আপোনালোক দেখাই দিও আমাৰ মাদাৰে অলপমান ৰাখিল আৰু ইটো আমাৰ লগ এটাৰ ফাৰ্ম হাউচ বুলি ক'ব লাগিব মানে এনে আৰু মানুহ নাথাকে আৰু এতিয়া খানা খাব পাৰি আৰু আমি খানা এতে খালি খাঙে আৰু পুৰা একদম জুইছো লগাই দিলো চুপ এতিয়া মানে কিবাকে হেৰি কৰিব গৈছে আঞ্জা কাটিব কথা দিছো মানে লগটো যায় অলপ পইচা বেছিকে দিছে আৰু তো গাইস চাই দিয়ক ভিডিওটো ভাল লাগিব নিশ্চয় তো গাইস আপোনালোকে দেখা পালে পুৰা আঞ্জাখন হলে আৰু অলপমান আছে আৰু মানে গোটেই ভাতখিনি দিবা আমাৰ ঘৰত বনাবা দিছে মানে আঞ্জাখিনি আছে আৰু খানাটো খাই দিছে জানে না আপোনালোকক কৈ দি আছো মানে দেখাই আছো আপোনালোক 2 মিনিট মান ৰখক গাইস আৰু এইবাৰ লাহেকৈ ভাতটো খাম আৰু 8:30 মান বেছি সময় হোৱা নাই ভাবছিলো আমি বহুত সময় লাগিব কিন্তু নাই হোৱা তো গাইস চাই থাকক ভিডিওটো আছে আৰু অলপমান তো গাইস ইয়ে কৈছে অলপ চলপ খানাটো আমাৰ গাইস এই ক্যামেৰা ফলাইজ কৰে আৰু এইখিনি আমাৰ অলপমান ভাজি খাৱাৰ কাৰণে লৈ লৈছে সৰু চলি গিলা আছে না এনেকা বহি আছে লাইন পাতি আছে একদম খাবার কাৰণে তো গাইস ইফালে চাওক আঞ্জা উতল আহি গৈছে লাহেকৈ খাব হ'ল আৰু তো গাইস আগৰ দিনৰ মছন লগৈছে পাত আনবা পইচা নাই ইগলাছৰ হিমাংশুৰ বুদ্ধি ডনা চনা পুৰে তুলি কেনে খাম গাইস পুৰা ডিগলা কেনচি এইখন পালিং এই আছো তো গাইস মানে বস্তু আঞ্জা নামাই দিলো গাইস মানে ইয়া চাওক পুৰা একদম হেৰি কৰি থৈ দিছো সিনেমেটিক বনাই আৰু গাইস তাৰ মানে এইখিনি আছিল আৰু অলপ পিছত আছে ভাতখিনি খাম আৰু এইখিনি চাই দিয়ক গাইস তো গাইস আগৰ নিচিনা এনেকৈ বহা দিন আজিকালি আৰু কাৰোই নাই আমি ৰাখিছো কিন্তু গাইস এনেকৈ বহিবা লাগে কেথেম্বা গাইস বহি থাকব লাগে এনেকৈ বহা যিটো শান্তি লাগে না গাইস শান্তি নাপায় গাইস অলপমান আছে জুইখিনি লগাই কেনে এইবাৰ আঞ্জাখিনি আছে মানে কি ভাতখিনি হোৱা নাই মানে আমাৰ ঘৰত বনাবা দিছো কুকাৰত হৈ গলি খানাটো খাই দিও ঘৰত যাও বাগাত দিও
হৈ যাব ৰাতিপুৱা হ'ল দাৰবা যাওঁ ৰাতিপুৱা হ'লে আৰু বোলে ডাৰবা যায় বোলে ডাৰবা যাম আৰু কি আছে তো এতিয়া আমি খাৱাৰ আগতে হৰিবল দিম গাইছ হৰিবল 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 আপা নহয় দে ই খাবা আছে আৰু বাকী গাইছ আৰু বাকী অলপ আছে আঞ্জা লাগি দি ল'ব গাইছ আৰু কিবা বেলেগ ডেঞ্জাৰ ষ্টেপত খানা হৈ গ'ল মানে আৰু এতিয়া যাব লাগে ঘৰত আৰু এইবাৰ জুই চুই লগাই কিনে ভঙা কৰি দিছে গাইছ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইছ আৰু এটা ধুনীয়া চাই কমেণ্ট কৰি দিব দিয়ক আজি পুৰা ভাগা লাগি গ'ল গাইছ এইখিনি আছিল ভিডিঅ'টো বাই বাই গাইছ